আমি আছো বানপানীৰ আজি এয়া বানপানী পুখুৰী নে পথাৰ না খালৰ পাৰ না আমাৰ চোতাল আকৌ গমে নাপে পানীয়ে পানী আমাৰ পানী আৰু গৌচালা আশ্ৰম পানীয়ে পানী আকৌ নাই দানা পানী গৰুৰ কাৰণে ৰাইজ আহক গৌপ্ৰেমী ৰাইজক জনাওঁ যে আজিৰ তাৰিখত যি বানপানী হৈছে বানপানীৰ ফলত আমাৰ সৰু সদলী গৌচালা আশ্ৰমত থকা 26টি গৰুৰ অৱস্থা খুবেই দুখজনক বুলি ক'ব পাৰি। অকণমান খেৰ আছিল, খেৰ খাই আমি খেৰ খুৱাই আমি ৰাখি থৈ দিছোঁ। তো কোনোবা ভক্তবান ৰাইজে যদি ইয়াতে দানাৰ বাবে চাপৰ বা এনেকুৱা কিবা গৰুৰ কাৰণে আধাৰ যোগান ধৰিব বিচাৰে তো গৌচালা আশ্ৰমত আপোনালোকে লৈ আহিব পাৰে। বহুত মহৎ কাম হ'ব। এয়া আমাৰ বাবাজী ঔৰফে প্ৰসন্ন বাবা পানীয়ে পানী গৰুটোক অলপ দানা বানা এনেকৈ দিব লগা আছে দি দিয়ক আৰু আহি পিনে গৰুকেইটাক চাওক কি হৈছে অৱস্থা গৌচালাখনত। একমাত্ৰ নলবাৰী জিলাৰ ভিতৰত একমাত্ৰ এখন গৌশালা আশ্ৰমেই আছে 1071 বিদ্ৰোহ দুধনাথ বিদ্ৰোহ আশ্ৰম। তো খুবেই দুৰৱস্থা এইবিলাক গোহালি দেখিছে মই ইয়াৰ পৰা দেখাই দিছোঁ। সেই 3টা গোহালি চাই আপোনালোকে জানিব যে কিমান গৰু আছে ইয়াতে। তো গৰুবিলাকৰ কাৰণে অকণমান আপোনালোকে দানা পাতিৰ ব্যৱস্থা কৰি যেন চৰকাৰলৈও অনুৰোধ, ওচৰৰ বুথ কমিটিৰ সভাপতি সম্পাদকলৈও অনুৰোধ যে অকণমান চাপৰ পানীৰ যোগাযোগ কৰি দিয়ে যেন ইয়াতে। ধন্যবাদ। জয় গৌ মাতা কি। সম্পূৰ্ণ দৃশ্য মই দেখাইছোঁ। গোটেই আশ্ৰমখনে পানীৰে লাহে লাহে ডুবিব ধৰিছে, আধালৈকে এতিয়া হ'লে পানী। এয়া গোহালিকেইটা দেখাইছোঁ মই। চেণ্ডেল ছিঙি গ'ল মোৰ, চেণ্ডেল বানপানীত চেণ্ডেল ছিঙি গ'ল। কোনে ভৰিব 100 টকা এতিয়া হে। এখন আমাৰ আশ্ৰম গৌচালা।